তো কি ধুনীয়া লাগিছে। পানী কম থকা হ'লে বৰষুণ দিয়া হ'লে গা ধুলেও হয়, কিন্তু বৰষুণ দি দিলে ঠাণ্ডাই লাগিছে, কি গা ধুবি আৰু। চব ফটো চটো মাৰিছে লগৰ। वेलकम बैक टू माय चैनल। मैं आज आई फटफटी बीच য'ত আৰফাগৰ লাগি আছে আৰু আহিছো আৰু বৰষুণে দিছে, ইমান বৰষুণটো বহুত বেছিকে দি আছে। ভিডিঅ' বনাম বুলি আহিছিলো, ঠাণ্ডা বতৰ হৈ আছে, মানুহবোৰ চব গৈছে আৰু বৰষুণটোৰ কাৰণে। এইটো আৰফাগৰ হয়, পানীটো অলপ বাঢ়িছে বাৰু আজি, নহলে আনকালে অলপ কমতিয়ে থাকে, এতিয়া অলপ বাঢ়িছে। এতিয়া অলপ আগলৈ যাওঁ, কি কি আছে দেখাইছো, ভিডিঅ'টো চাই থাকক। ঠাণ্ডাও লাগিছে আৰু চব দোকানবোৰ বন্ধই কৰিছে, মানুহ ইমান ভিৰ নাই আজি, আৰু অলপমান গধূলি অলপ ভিৰ হ'ব আৰু। সেইফালে দেখাই দে, পুৰা বৰষুণ আৰু পানী বাঢ়িব এতিয়া অলপ। আমি আগলৈ গৈ আছো আৰু কি কি আছে দেখাই আছো। খালি ঠাণ্ডা লাগিছে, সেইকাৰণে অলপ ভাল লগা নাই ইমান ঠাণ্ডাটোৰ কাৰণে, নহলে এনেই এনেকুৱা টাইমত আহি ভালেই লাগে আৰু এইফালে দেখাই দে অলপ। চব এইবোৰ মাছ ধৰিবলৈ চাং বনাই থৈছে, মানুহবোৰ চব সোমাই আছে। এতিয়া মাছ চাছ ধৰা নাই বাৰু, নহলে দেখিব যায় ডাঙৰ ডাঙৰ মাছ ধৰে। এইখিনি মাছ ধৰিবলৈ জগা বনাই থৈছে। পানী বেছি হলে পাই নাই জানো ক'ব নোৱাৰো, খালি এইবোৰ চব মাছ ধৰিবলৈ জগা বনাই থৈছে। আৰু পানীটো অলপ শুকালে মানে এইবোৰত গা চা ধুৱে আৰু। চব দোকানবোৰ বন্ধই কৰিছে, খোৱা দোকানবোৰ। এইবোৰ ফটো মাৰা জেগা কি ফূৰ্তি লগা জেগা এইটো হয় ফটফটি বিচ আৰফাগৰ। এইটা সব রিল বনোৱা জেগা হয় আৰু। ৰিল বনালে ভিউ নাছিলে, এনেই ভাল লাগিব। মোবাইলটো পানী আহি আছে, কেমেৰাটো অলপ ইদিগি অলপ হেলিছে। মানুহ অলপ খালিয়ে আছে আজি, ইমান নাই বাৰু মানুহ, অলপ কমটিয়ে আছে। ফুৰি ভালে লাগিছে, ঠাণ্ডা বতৰ, গৰম নাই। জানুৱাৰী কেৰেলাত কেনেকুৱা গৰম হয়, নহলে এইবোৰত গধূলি নহলে মোৰ মাইকটো তিতি গৈছে, সেইকাৰণে ভিতৰত লগাইছো। স্পিকাৰটো তিতি গলে মানে আৰু বেলেগ নাই দেউতাও আছে। চব ছোৱালীবোৰ অকলে ফুৰি আছে, আমি অকলে ফুৰি আছো। এনেকুৱা সাগৰ কিনাৰত আহিলে গাৰ্লফ্ৰেণ্ড এটা লাগে, খালি অকলে ফুৰিব আহিলে। এনেকুৱা হাতত ধৰি ফুৰি গলে মজা লাগিব। লগৰ নাই, গাৰ্লফ্ৰেণ্ড নাথাকিলে অকলে এনেকাই টাইম পাছ আৰু। জেগাবোৰ পাইছো আৰু এতিয়া অলপ ফটো চটো মাৰিম আৰু
খালি ঠাণ্ডা লাগি আছে নে সেইটো কাৰণে কঠোৱা হৈ পিনি হাৱাটো বহুত স্পীডত আহে ইয়াত আহি গ'লে টিকেট এনেকুৱা একো কাটিব নালাগে টিকেট কাটিব নালাগে সব ফ্ৰী আছে একদম বৰষুণ বতৰ হয় হ'লেও কোনো মজা লাগিছে বৰষুণ বতৰ হ'লেও এইপিনে এনেকুৱা দিছে বনাই থোৱা আছে অলপ বেক কেমেৰা কৰি দেখাই দিছোঁ এইকেইটা চব গা ধোৱা জেগা হয় বৰষুণটো বেছি পৰিলে নাই সেইটো কাৰণে পানীটো অলপ বেছি হৈ গ'ল সেইটো কাৰণে আজি গা চা ধোৱা নাই পানীটো বহুত বেছি হৈ গ'ল কি চব এই খোৱা বস্তু আছে এইবোৰ আইচক্ৰীম দোকান চব ল'ৰা ছোৱালীৰ লগত আহে আৰু পানী কম থকা হ'লে বৰষুণ দিয়া হ'লে গা ধুলো হয় কিন্তু বৰষুণ দি দিলে ঠাণ্ডা হৈ গৈছে কি গা ধুবি চব ফটো মাৰিছে লগৰ ডাঙৰ চিপ এটা গৈছে কি ধুনীয়া আছে ল'ৰা ছোৱালীবোৰ খেলি আছে আজিলৈ ইমানে বাই বাই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব পেজটো ফ'ল' কৰি দিব বৰষুণ পুৰা তিতিলোঁ বাৰু আজি চুলি তুলি চব খাৰাপ হৈ গ'ল আজিলৈ ইমানে বাই বাই